ওই গাড়ির তেল নাই তা কি হবো? তো কোনে আনবার দিছি গাড়ীখান? তোক মই আনবার দিছিলো নেকি গাড়ীখান? আজি তামান শিক্ষা দিম। তই তা থাক, এতিয়া মই কুৰবাৰ ঘৰত যাং গাইছ যি কৰে কৰক আৰু মই যাং আৰু। तो गाइस आज अपन जा रहा हूँ एक फेमस टेम्पल पे। तो वो फेमस टेम्पल है दरंग जिला का दीपाली में। वो नामघर वहाँ पर स्थित है। तो हम लोग मेरे साथ दोस्त आया है और दोस्त और हम वहाँ पर जाएंगे और एक्सप्लोर करेंगे आखिर उस उस टेम्पल पे आखिर क्या क्या है, किस लिए इतना फेमस है। আর কিমান দূৰ আছে? আৰু প্ৰায় 5 কিলোমিটাৰ আছে, 10 মিনিট মান আছে আৰু পামেগে আৰু 5-10 কিলোমিটাৰ মান আছে নাই আছে 5 কিলোমিটাৰ আৰু বেছি নাই, 5 কিলোমিটাৰ মান আছে আৰু পামে আৰু। তো মাৰব আপোনালোকে শেষলৈকে চাই থাকব ভিডিঅ'টো। ঐ গাড়ীত তেল নাই এতিয়া কি হ'ব? তোক কোনে গাড়ী অ মা গাড়ী ঢাকা মাৰি আছে তো মাতো মৰা নাই কিনে মাৰ আহি এই আছে গাইছ তোক কোনে আনবার দিছি গাড়ীখান? তোক মই আনবার দিছিলো নেকি গাড়ীখান? ক'ত আনবাৰ গাড়ীখানেই টানছে যিজন কৰবি লগি তই। তোক কোনে তেল ভৰাব দি নাই? তেল ভৰাটো পাতি অকল মৰে হাত দেখি দেখা গাইছ মোক কাচাছি এতিয়া। সঁচা নহয়, গাড়ীখন যেতিয়া আনলো কোনে জানে তেল খতম হ'ব। ইমান ৰ'দটো দেখিছে নাই? টাপলা ফাটা ৰ'দ।